কথা মই আগতেও কৈছোঁ, এতিয়াও কওঁ, তুমি যদি কাৰোবাক মৰম দিছা ন, ইউ শুড বি প্ৰাউড অফ দেট। তুমি চেল্ফলেছলি আনকণ্ডিশ্যনেলি কাৰোবাক মৰম দিছা। সেই মৰমৰ ভেলিউ যদি কোনোবাই দিব পৰা নাই, সেইটো তোমাৰ ভুল নহয়, তাত তোমাৰ দুখ নাই। গতিকে তুমি কিয় কষ্ট পাই থাকিবা? তুমি কিয় দুখত থাকিবা? ইউ শুড বি হেপী যে তুমি মৰম দিছা, তুমি অনেষ্ট হয়, তুমি ষ্ট্ৰং হয়, তুমি ট্ৰু লাভ কৰিছা। চ' ৱাই আৰ ইউ ছাফাৰিং? তুমি ছাফাৰ কৰিব নালাগে। সেইজনে ছাফাৰ কৰিব লাগে যিয়ে তোমাৰ সঁচা মৰম হেৰুৱালে। সেইজনে ছাফাৰ কৰিব লাগে যিয়ে তোমাৰ নিচিনা ল'ৰা এজন হেৰুৱালে। সেইজনে ছাফাৰ কৰিব লাগে যিয়ে অনেষ্টি হেৰুৱালে। ইজন্ট দেট? চ' তুমি কিয় কষ্ট পাই আছা? ইউ শুড বি হেপী। তুমি মৰম দিলা, তাই ভেলু নকৰিলে, তাই গুচি গ'ল। কেতিয়াবা হয়তো তাই বুজিব তোমাৰ মৰম, এণ্ড দেট উইল বি টু লেট। এতিয়া প্ৰথম কথা হ'ল, তুমি নিজৰ বিষয়ে চিন্তা কৰা, নিজৰ কথা চিন্তা কৰা, মা দেউতাৰ কথা চিন্তা কৰা, কেৰিয়াৰৰ কথা চিন্তা কৰা, এণ্ড লাভ উইল কাম টু ইউ। ওৱান ডে, someday, someone will come into your life. অকলে কেতিয়াও মানুহ স্পেণ্ড নকৰে। There will be someone in your life. But accept that person who values you, who understands you, and who loves you. So all the best.